নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ যোৱা 31 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম টেট পৰীক্ষাত অহা CDPৰ সম্পূৰ্ণ 30টা প্ৰশ্নোত্তৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰশ্নবোৰ আছিল এনে ধৰণৰ। প্ৰথম প্ৰশ্নটো আছিল SORৰ ধাৰণাত অৰ আনুষংগিকতা হ'ল আগৰ আচৰণৰ নিয়মীয়াকৰণক দায়িত্ব দিয়া আৰু মনস্তাত্ত্বিক কাৰ্যকলাপ গঢ়ি তোলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সক্ৰিয়। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৱেষণামূলক মনোবিজ্ঞান। তাৰপিছৰ প্ৰশ্ন মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বা আনকি সমলঞ্চে অস্তিত্বহীন বুলি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাটছন। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলৰ কোনটো লক্ষ্য উপযোগী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A, B আৰু C। পৰৱৰ্তী প্ৰশ্ন নিম্নোক্ত কোনটো এজন প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমনীয়াৰ লগত অসহজ সম্পৰ্ক। পৰৱৰ্তী প্ৰশ্ন স্নায়ু কোষৰ ভিতৰত তলত দিয়া কোনটো উপাদানে শৰীৰৰ কোষিকতা বাৰ্তা পঠিয়ায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেনড্ৰাইট। পৰৱৰ্তী প্ৰশ্ন মানুহৰ সৃজনীশীল প্ৰক্ৰিয়াৰ আৰম্ভণিৰ ক্ষেত্ৰত সহায়ক হোৱা উমৈহতীয়া কৌশল হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুদ্ধিশীলতা। পৰৱৰ্তী প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যৰ বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতিটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৈতিক মূল্যবোধৰ লগত জড়িত কাম কৰিবলৈ উৎসাহ প্ৰদান। পৰৱৰ্তী প্ৰশ্ন কাৰ্যৰ মাজেৰে শিক্ষা ধাৰণাটিৰ প্ৰৱৰ্তনকাৰী হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BF স্কিনাৰ। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো TAT টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুক্তিবোধৰ সামৰ্থ্য। পৰৱৰ্তী প্ৰশ্ন এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে শিক্ষকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেওঁ যি পাঠদান কৰে তাৰ অৰ্থ বিচাৰি পোৱাত ছাত্ৰসকলক সহায় কৰিব লাগে। তাৰপিছৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক গৃহকাৰ্য কৰিবলৈ দিয়া এটা সুবিধা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিহঁতক ঘৰত অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে। পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৈৰ্য আৰু অধ্যাৱসায়। পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কোনটো অনুচ্ছেদ পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 46 নং অনুচ্ছেদ। তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো কোলবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ এটা স্তৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সামাজিক চুক্তি আৰু সামাজিক অধিকাৰ। পৰৱৰ্তী প্ৰশ্ন মাছলোৰ অভিৰোচনৰ তত্ত্বমতে তলত দিয়াবোৰৰ প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰমটো কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৈৱিকতাজনিত প্ৰয়োজন, নিৰাপত্তাজনিত প্ৰয়োজন, মৰম আৰু স্নেহজনিত প্ৰয়োজন, সন্মানজনিত প্ৰয়োজন আৰু আত্মবিশ্বাসজনিত প্ৰয়োজন। তাৰপিছৰ প্ৰশ্ন শিক্ষণৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰচনাত্মকবাদ তত্ত্ব। পৰৱৰ্তী প্ৰশ্ন বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো বাছনি কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বাংগীন বিকাশৰ মূল্যায়ন। পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপনৰ বাবে সৃজনীশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টৰেন্স। তাৰপিছৰ প্ৰশ্ন এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকি স্বৰূপ। উক্তিষাৰ কাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিউডৰি ৰুজভেল্ট। তাৰপিছৰ প্ৰশ্ন এজন শিক্ষকে সমাযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিশুৰ অন্যান্য কাৰ্যকলাপসমূহৰ লগত জড়িত হ'ব লাগে। তাৰপিছৰ প্ৰশ্ন জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেতনা। পৰৱৰ্তী প্ৰশ্ন নিম্নোক্ত কোনটো ক্ৰেটছমাৰে ব্যক্তিত্বক দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা কাৰক নহয়?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অন্তৰ্মুখী ব্যক্তি যি সাধাৰণতে লাজকুৰীয়া, মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি অকলশৰে থাকি ভাল পায়। তাৰ পিছৰ প্ৰশ্ন, নিম্নোক্ত কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ গঠনক মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়? ইয়াৰ শুদ্ধ উত্তৰটো ৰাজ্য। পৰৱৰ্তী প্ৰশ্ন, কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেডিয়াট্ৰিক্স। পৰৱৰ্তী প্ৰশ্ন, বিনেট ষ্টেনফৰ্ডৰ পুনৰীক্ষণ স্কেলক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিনেট চিমন পৰীক্ষা। তাৰ পিছৰ প্ৰশ্নটো, তলৰ কোনটোৱে শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা উত্থাপিত প্ৰশ্নসমূহৰ মানদণ্ড। তাৰ পিছৰ প্ৰশ্ন, তলত দিয়া মিলসমূহ বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত আছিলে, অৰ্থাৎ অপশ্যন এ আছিলে A1, B2, C3, D4। তাৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ অন্তিমটো প্ৰশ্ন, জিন পিয়াগেটৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকৰ কিমানখিনি মিলিছে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু হয়তো ইয়াতে দুই এটা প্ৰশ্নৰ ইফাল সিফাল হ'ব পাৰে। গতিকে শুদ্ধ অপশ্যনটো যদি আপোনালোকৰ জ্ঞাত হয় তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।